কি কবি মই মই সাইকেলৰে যোগ্যতা নহয় নেকি আৰু তো গাড়ীটো দূৰৰ কথা বাবাই তেজ বিক্ৰী কৰিবলৈ মোক সাইকেল কিনি দিছে এখন সাইকেল কিনি দিছে তেজ বিক্ৰী কৰিবলৈ কিয় যদি মই বাইক ল'ব লগা হয় বাবাই কিডনী বিক্ৰী কৰিবলৈ মোক বাইক দিব লাগিব মই নৰিম কাৰণ মোৰ বাবাৰ মই কিডনী বিক্ৰী কৰিব নোৱাৰো কিডনী বিক্ৰী কৰি মই বাইক চাওঁ মই চেষ্টা কৰি চাওঁ যদি পাৰোঁ মই বাবাৰ লগত আলোচনা কৰি পেলাই কিবা এটা চাওঁ মই ঘৰত কথা পাতি চাওঁ কিন্তু তথাপিও মোৰ বাইক লোৱাটো সম্ভৱ নহয় তথাপিও মই চেষ্টা কৰোঁ মই বাবাৰ লগত আলোচনা কৰোঁ যদি বাবাই বাইক দিয়ে তেতিয়াহ'লে ল'ম আৰু ঠিক আছে এতিয়া যাওঁ ব'ল মই ঘৰৰ মানুহৰ লগত আলোচনা কৰিম কি হয় তথাপিও মোৰ কিন্তু লোৱাটো সম্ভৱ নহয় ঠিক আছে এতিয়া যাওঁ ব'ল আলোচনা কৰিম Hi, baby. Hi, Dad. Hi, baby. Hi. Hi, baby. Hi, Dad. এৰি দাদা এই দাদা বাদ দিয়া বহুত কষ্ট কৰি পঠাইছো এইটো বহুত আমি আমাৰ দৰে কি জানা আমাৰ দৰে দুখা চলি আপি নাছে তথাপিও যিমইতো পঠাইছো আজি বাচি গে কি কবি এতিয়া মই সিহঁতে 4-5টা আছে মই এতিয়া অকলে যদি মই সিহঁতৰ লগত লাগিব যাওঁ মোকে মাৰিব সিহঁতে আৰু তোৰ লগততো বেছি অঘটনি কৰিব তোৰ লগত বেয়া বিহেভ কৰিব সেইটো কাৰণে মই সিহঁতৰ পৰা তোমাক মই পঠাই দিছোঁ সেইকাৰণে মই সিহঁতক কিবা অলপ ক'লোঁ কিবা কথা অলপ ক'লোঁ বাইক লোৱাটো মোৰ কাৰণে অলপ টানেই বাবাই মোক কিডনী বিক্ৰী কৰি মোক বাইক দিব নোৱাৰে না কাৰণ বাবা চলিব লাগিব মই বাবাৰ কাৰণে মই বাইক ল'ব নোৱাৰোঁ এইটোতো বুজিছোঁ এতিয়া মই যে বাইকৰ যোগ্যতাই নহয় ৰাশ্মি ৰ'বাচোন কিবা খালোঁ গাড়ীখন কিনিব লাগিব ঘৰৰ মানুহৰ লগত আলোচনা কৰি পেলাই আজি আলোচনা কৰিব লাগিব ঘৰৰ কাটি আছো আপাতক কহাই গেল ক'ত গেল চলি গমেই নাই কহাই নাই এতিয়া গেলো কলাই টুকুৰাই থাকিব লগা আছে খাৱা আৰু ঘূৰ বেলেগ একো নাই মই কষ্ট কৰি মৰি আছো
মোৰ বহুত ডাঙৰ এটা টেনশ্যন আছে। কি টেনশ্যন পাইছোঁ মোক? মই চাওঁ, মই 2 বছৰ এটি ছোৱালী এটাক ভাল পালোঁ। সেই ছোৱালীটোৰ লগত মই চাইকেলত বা ফুৰিব যাওঁ, গাঁৱত এনেকৈ ফুৰিব লৈ যাওঁ। গাঁৱৰ ল'ৰাকেইটা মানে আমাক ঠাট্টামি কৰি থাকে যে মই দুখীয়া ঘৰৰ ছোৱালী, বা ছোৱালীটোকো বেয়াকৈ কয় যে তই তাক কি ভাল পাই আছা, দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত, তাৰ বাইক চাইক নাই, চাইকেল আছে। চাওঁ, মই আজি তাই মোক এসপ্তাহ টাইম দিছে যে এখন বাইক লাগে। তাই বোলে আৰু নোৱাৰে, কাৰণ সৰু মই কথাটো এই গাঁৱৰ ইদিনাখনে ইয়াতে আমি ফুৰিব গৈছিলোঁ চাইকেল লৈ যাওঁতে ল'ৰাকেইটামানে আমাৰ লগত অভদ্ৰামি কৰিছে। তাইও বহুত লাজ পাইছে, কাৰণ ময়ো লাজ পাইছোঁ। মই কিয় লাজ পাইছোঁ? কাৰণ মোৰ এখন বাইক নাই। কাৰণ মই দুখীয়া ঘৰৰ ছোৱালী, আৰু দুখীয়া ঘৰৰ মানে ল'ৰাক ছোৱালী ভাল পোৱা ইমান সহজ নহয়। কিবাকৈ মই এইটো মানে ভাল পাইছোঁ, মই দুখীয়া ঘৰৰ হোৱাটো, কিন্তু উলিয়াই মোক ল'ৰাবিলাকে ঠাট্টামি কৰি থাকে বা ছোৱালীকো ঠাট্টামি কৰে। সেইকাৰণে মই বাবাক অলপমান বুজাই পেলাই ক'ব না বাইক এখন দিয়াৰ কাৰণে। মইতো বাবাক ক'ব কি ক'ম, বাপেৰে কিবাকে ইমান মেহনত কৰি কষ্ট কৰি চাইকেল কিবাকে দিছি, আৰু যদি এইবাৰ বাইক দিব লগা হয় বাপেৰে দেহাৰ গোটাই অংগটো বিক্ৰী কৰিব লাগে। তথাপিও ৰাতি একবাৰ কৈ চাম কি কয়। কি হ'লে? আপাতক বোলে এখন গাড়ী লাগে। গাড়ী লাগে? অঁ, সি ক'ত গেল ন পাতো? বাহিৰত আছে মই তাক মাতছো, মাত। বাপা, বাপেৰে মাতছি। বা কি এইফালে বহতে কি হৈছে কৈছে তো? মানে কি মোৰ টেনশ্যন এটা আছে। কি টেনশ্যন? টেনশ্যন মানে বহুত ডাঙৰ। মানে কি, মই 2 বছৰ এটি ছোৱালী এটা ভাল পালোঁ। ছোৱালী ভাল পাইছে? তই কি কৰিব হবি এইটো ছোৱালী ভাল পাইছে? মই ইমান কষ্ট কৰি আছোঁ, কষ্ট কৰি পেলাই কৈ আছোঁ, তই আকৌ আৰু ছোৱালী ভাল পাবা গৈছে। তাতে তোৰ ইমান টেনশ্যন হৈ গ'ল ছোৱালীৰ কাৰণে? মোৰতো ব্ৰেকআপ হোৱাৰ পাছত মইতো জীয়াই থাকি লাভ নাই, কাৰণ মই তাইক 2 বছৰ ভাল পাইছোঁ। মই তাইক এৰি থাকিব নোৱাৰিম। সেইকাৰণে মই ব্ৰেকআপ হোৱাৰ পাছত মই জীয়াই নাথাকোঁ। তই চাওঁ বা, মই কেনেকৈ চলি আছোঁ তই গোটেইখিনি জানাব লাগে। গোটাই জানা মই এসাঁজ খাই হেৰি কৰি চিন্তা লাগে। তই টকা পইচা মোৰ একোৱেই নাই, তোক মই গাড়ী ক'ৰ পৰাই দিম কৈছোঁ? তোক যদি মই এইবাৰ গাড়ী দিব লাগে, মই তাৰমানে গোটেই শৰীৰটো তাৰমানে মই গোটেই বিক্ৰী কৰিব লাগে। বিক্ৰী কৰি তোক মই গাড়ী দিব লাগে। তাৰ বাহিৰে মোৰ উপায় নাই তোক বাইক দিব লগা। তোক চাইকেলখনো মই কিমান কষ্ট কৰি পেলাই চাইকেলখন দিছোঁ। এইবাৰ মই বাইক দিব লাগিলেতো মই গোটেই বিক্ৰী হ'ব লাগিব। তই শান্তি বুজি পাব লাগিব। তই যদি আপি এটাৰ কাৰণে তই বাইক দিছে যে কিবা কৰি তই মৰিম বুলি কৈছা। আকৌ ল'ৰাবিলাকে আকৌ অজীৱী কৰে না বাটত। বেলেগৰ কথা তই কিয় হেৰি কৰিছা এইগিলাখান? তই নিজৰ মোৰ ঘৰখন কিমান গৰীব তই নিজে জানা। শান্তি তই গোটেই শান্তি জানাই, জানি পেলাই তই বাইক বিচাৰি আছা। মইতো দিব নোৱাৰিম বাইক। যদি বাইক দিব লাগে মই বিক্ৰী হ'ম, ঠিকে আছে। তই চিন্তা কৰিছা এইটো? চাওঁ বা, তোক যদি গাড়ী লাগে মই বন্ধাত থাকি পেলাই হ'লেও মই গাড়ী দিব লাগিব। তোক গাড়ী লাগব না মোক লাগব? মোক গাড়ীও নালাগে আৰু মোক গাৰ্লফ্ৰেণ্ডো নালাগে। মোক মাই বাবাকে লাগব। হয় নেকি? নাকান্দি বাচ্চা নাকান্দি পাৰাক লগত আমি থাকিব লাগে। ইমান ঘৰৰ ঘৰখন ইমান হেৰি হৈ আছে। মোক মাই বাবাকে লাগে, মোক গাড়ী নালাগে। আৰু যদি মোক আপি বহুত আপি আছে। যদি মোক এটা আপিৰ কাৰণে ইমান হেৰি নকৰিবি। বহুত আপি আছে। চাই দিম ক'ৰবাত তোক বেবাতকৈ সময় আহিলে তোক পাতি দিম বঢ়িয়াকৈ। তেতিয়া যদি মোৰ পইচা পাতি হয় বাইক চাইক লৈ দিম। তই ইমান টেনশ্যন ল'ব নালাগে। মোক দৰকাৰ হ'লে গাড়ীও নালাগে, মোক গাৰ্লফ্ৰেণ্ডো নালাগে, মোক বাবা মাক সদায় লাগিব। মোক গাড়ীও নালাগে। টেনশ্যন ল'ব নালাগে দে। পিছত লাগে তই আপি এতিয়া সেইটো বাদ দি, সেইটোৰ কথা বাদ দি। ভাল পাওঁ নাপাওঁ বুলি কৈছোঁ নহয়, বাদ দি সেইগিলা। সেইগিলা টেনশ্যনে ল'বি। বাইকৰ কাৰণেহে বাদ দিছোঁ তোক, বাদ দি সেইগিলা। হেল্ল'। হেল্ল'। ক'ত আছা? মই ঘৰতে। মই তুমি বাইকখন লৈ কিনে আহা, মই ৰখি আছোঁ। ক'ত? এই সিদিনা যে ল'ৰাকেইটা তুমি কৰিছিল তাৰে পিছফালে কালভাৰটো ধৰি আছোঁ। ঠিক আছে, মই যাই আছোঁ। তুমি বহি থাকাচোন অলপ। দে ঠিক আছে। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা। নাই, মই গাড়ী ল'ব নোৱাৰোঁ। আৰু মানে কি, মোৰ ঘৰত ইমান মাটি বাৰীও নাই মা দেউতাৰ যে গাড়ী ল'ব পৰা মোৰ ইমান শক্তিও নাই, সম্ভৱ নহয়। তুমি গাড়ীখনো ল'ব নোৱাৰা? নাই, মোৰ মানে কি মা বাবা মোৰ ইমান মাটিও নাই যে মোক মাটি বিক্ৰী কৰি পেলাই বা গাড়ী এখন লৈ দিব। তুমি যদি গাড়ী এখন ল'ব নোৱাৰা তুমি
সুইসাইড কৰি মৰাটো ভাল। ৰশ্মি ৰশ্মি रश्मि रश्मि हुन्छु रश्मि 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 तेरे बिना जिया न जाए, सोचा न जाए तेरे बिना। रश्मि तेरे बिना तेरे बिना जिया न जाए, सोचा न जाए। মই ভালে বাবা মাকো এৰিব নোৱাৰোঁ। বাবা মাকো বহুত ভাল পাওঁ আৰু তাইকো মই 2 বছৰ এটি ভাল পালোঁ। তাইৰ লগতো মোৰ বহুত ভাল পোৱা হৈ গ'ল আৰু বোলে মোকো মই নিজক মনটোক মই ইমান কষ্ট দিব নোৱাৰোঁ। মাই বাবাকো ইমান কষ্ট দিব নোৱাৰোঁ আৰু তাইকো দিব নোৱাৰোঁ। মই জীয়াই থাকি লাভ নাই আৰু কাৰণ মই গোটেইখিনিকে মই কষ্ট দিব নোৱাৰোঁ না। মই আত্মহত্যা কৰিব লাগিব। মই আৰু জীয়াই নাথাকোঁ। মই কাৰণ ইহঁতক ইমান দুখ দি পেলাই মই থাকিব নোৱাৰোঁ। যিয়ে হ'ব तेरे बिना जिया न जाए, सोचा न जाए तेरे बिना, तेरे बिना।